এই আজি আপোনালোকক মই দেখুৱাম একেবাৰে সিম্পল দালি এটা এই গৰমত আপোনালোকে খাব পাৰিব। এয়া চাওক, বিলাহী লৈছোঁ এটা, তাৰপিছত এয়া জলকীয়া লৈছোঁ, পিঁয়াজ, এয়া হৈছে ধনিয়া গুড়ি, জিৰা গুড়ি, অলপ ৰং লৈছোঁ, কাশ্মীৰ যিটো কালাৰ যে সেইটো লৈছোঁ, তাৰপিছতে এয়া হৈছে নহৰু আদা পেষ্ট আৰু হালধি। এয়া হৈছে দালি আৰু এয়া মই কেৰাহী পাতি দিলোঁ আৰু এতিয়া মই ইয়াত তেল দি দিম। অলৰেডি কেৰাহীখন গৰম হৈয়ে গ'ল। ঠিক আছে, মই এতিয়া ইয়াত তেল দি দিছোঁ, মিঠাতেল দিছোঁ দেই, অলপ মিঠাতেল দিছোঁ আৰু এতিয়া এইখিনি অলপ গৰম হৈ লওক। এয়া চাওক গলি গ'ল আৰু এতিয়া এইখিনি যিখিনি মই মছলা দেখুৱাইছিলোঁ ইয়াতে দি দিছোঁ। এইখিনি মছলা দি দিলোঁ আৰু এতিয়া এইখিনিও মিলাই ল'ম। বৰ ধুনীয়া গোন্ধাইছে আৰু এতিয়া 1 মিনিট সময় মছলাখিনি ভালকৈ মিহলিবলৈ 1 মিনিট সময় মই এনেকৈ ৰাখি থ'ম। আৰু এয়া 1 মিনিট সময় হৈ গ'ল আৰু এতিয়া মই এয়া ধুই থোৱা দালিখিনি, মচুৰ দালিখিনি মই ইয়াত দি দিছোঁ। এতিয়া এইখিনি মিহলাই ল'ব মছলাখিনিৰ লগত। এয়া এনেকৈ আপোনালোকে 2 মিনিটমান সময় এনেকৈ লৰাই থাকিব। তাৰপিছত মই ইয়াত নিজৰ পৰিমাণত নিমখ দি দিম। এয়া নিমখ দিবলৈ সময় হৈ গ'ল, 1 চামুচ দি দিছোঁ আৰু অকণমান দিব লাগিব। এইটো আপোনালোকে নিজৰ পৰিমাণত দিব। মই 1.5 চামুচ দিছোঁ আৰু এতিয়া আকৌ মিহলাই ল'ব। অকণমান এতিয়া অলপ এনেকৈ সিজি থাকক, গেছটো মিডিয়াম কৰি মই এনেকৈ থৈ দিম। তাৰপিছত ইয়াত নিজৰ পৰিমাণত পানী দি দিম আৰু এতিয়া মই চাম। এয়া চাওক, মই এনেকৈ ভাজি অলপ সময় ঢাকি ৰাখিছিলোঁ নহয় আৰু এতিয়া ইয়াত পানী দিয়া সময় হৈ গ'ল। আপোনালোকে নিজৰ ফেমিলি চাই পানী দিব আৰু কিমানখিনি পানী দিয়ে। মই এয়া এটা জাৰত ইমানখিনি পানী দি দিছোঁ দেই। এয়া চাওক, আৰু সিজিবও লাগিব নহয় জানো, সেইকাৰণে ইমানটো এটা জাৰত মই পানী দিলোঁ আৰু এতিয়া গেছটো আপোনালোকে ডাঙৰ কৰি দিব আৰু এতিয়া সিজি থাকিব। এয়া একেবাৰে চিম্পল, আপোনালোকে এনেকৈ বনাই খাই চাবচোন। আৰু যিসকলে খায় তেওঁলোকেতো গম পাইছে, আৰু যিসকলে খোৱা নাই এনেকৈ বনাই খাই চাব। ঠিক আছে, আৰু এতিয়া তেন্তে মই এইখিনি ঢাকি দিওঁ। যেতিয়া উতলি কমি যাব পানীটো, একেবাৰে মই ৰেডি হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া ঢাকি দিছোঁ তেন্তে। এতিয়া চাওঁচোন মাজতে এবাৰ কি হৈছে। এয়া চাওক, ইমান ধুনীয়াকৈ উতলিছে, কালাৰটো বৰ ধুনীয়া হৈছে। ঠিক আছে, আৰু অলপ সিজি লওক, তাৰপিছত আৰু উলিয়াম নহয় জানো। এয়া চাওক, আপোনালোকক মই দেখুৱাইছিলোঁ দালি কেনেকৈ মই বনালোঁ, আপোনালোকক ভালকৈ দেখুৱাই দিলোঁ। আৰু এনেকৈ আপোনালোকে এদিন বনাই খাই চাব। আৰু বিশেষকৈ আপোনালোকে আলু পিটিকা যেতিয়া বনাব তেতিয়া এই দালিটো বনাই খাব, বহুত টেষ্টি লাগে খাই ভাতখিনি। ঠিক আছে, এনেকৈ এদিন বনাই খাই চাব আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব। ঠিক আছে, আজিলৈ মই বিদায় লৈছোঁ, আকৌ এটা নতুন ৰেচিপি লৈ আহি আছোঁ। বাই বাই।